আগলে এনেকৈ জুবিনদাৰ ছবি এখন বনাই থোৱা আছে ৱালত। এই মোক ইমান ধুনীয়া ধুনীয়া জেগাই আনিছে নহয়, মোৰ একদম মানে চাইকেলৰ কেৰিয়াত বহি টিকা বিষাই গৈছে গৈ। এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ৰাতিপুৱা হৈছে, এতিয়া আমি গৈ আছোঁ অলপ ফুৰিবলৈ ৰাতিপুৱা, আৰু চাইকেলত গৈ আছোঁ, চাইকেলত যাম। ভিডিঅ'টো একেলগে চাই থাকিব। মাৰি দিলোঁ। এইখন চাইকেল, এতিয়া আমি গৈ আছোঁ। এনেকৈ ৰাতিপুৱা ৰাতিপুৱা ওলাই অহা মজাটোৱে বেলেগ। বহি আহিছোঁ চাইকেলৰ কি ৰাস্তা দি আনিছে। এই মোক ইমান ধুনীয়া ধুনীয়া জেগাই আনিছে নহয়, মোৰ একদম মানে চাইকেলৰ কেৰিয়াত বহি টিকা বিষাই গৈছে গৈ। এইটো যোৰহাট ষ্টেচন। অভাৰব্ৰিজ বনাই আছে এখন। চাওক কি ধুনীয়া জেগা, তাত আপোনালোকে ফটো মাৰিবহি পাৰিব, বহুত মজা জেগা হয়। আৰু আগলৈ এনেকৈ জুবিনদাৰ ছবি এখন বনাই থোৱা আছে ৱালত, আৰু সেইখন চাবলৈ গৈ আছোঁ। বহুত ধুনীয়াকৈ বনাই থোৱা আছে, আৰু এইটো লোকেশ্যন চাওক, মোৰ পিছপিনে আছে, বহুত ধুনীয়া লোকেশ্যন হয়। পুখুৰী ছাইডত অলপ ফুৰি আছোঁ, এখন পাৰ্ক, অলপ খোজকাঢ়োঁ ৰাতিপুৱা। জেগাটুকুৰা মজা, কিন্তু ফটো মাৰিবলৈ মজা হৈছে ইয়াত। মই মাৰিলোঁ 2 কপিমান। সময়ত আহিলে পূৰা মানুহ ভৰ্তি হৈ থাকে, এইপিনে খোজকাঢ়ে। এতিয়া বহুত কমেই আছে, নাই এজন দুজনে দৌৰি ফুৰিছে, কিন্তু গধূলি সময়ত পূৰা একদম ৰাউণ্ড খোজকাঢ়ি থাকে। আৰু এই ৱালখনতে অলপ আগত জুবিনদাৰ একদম ধুনীয়া ফটো একপি আঁকি থোৱা আছে, আপোনালোকক দেখুৱাম, চাই থাকিব। জুবিনদাৰ ধুনীয়া ফটো একপি আঁকি থোৱা আছে ৱালখনত। এইখনত
এইটো পাৰৰ কাৰণে ঘৰ বনাইছে, পাৰ থাকিব ইয়াত। ঘূৰি আহি পাই গ'লো সেই ঘৰ। এইখন আমাৰ হিমালয়ান। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।